সকলোৰে খবৰ ভালনে বাৰু? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু এতিয়া আমি ইমান ৰাতিপুৱা একদম পথাৰ যাবলৈ ওলালোঁ আৰু ভণ্টি আৰু বা আগত গৈ আছে, তো মই গৈ থাকোঁ। বলক তেনেহ'লে ভিডিঅ'টো চাই যাওঁ। ইফালে বাহঁতি গৈ আছে, মাহঁতৰ কাৰণে ভাত লৈ গৈছোঁ। মাহঁতি ৰাতিপুৱাই গ'ল। ইফালে মাহঁতি কঠীয়া তুলি আছে। এইফালে ৰুবগে লাগিব, গৈ আছোঁ। ইয়াৰ পৰা একদম সি তালৈকে দিছে, নাজানো কিমানটো পাৰোঁ ৰুব পাৰোঁ, মানে কিমানখিনি ৰুব পাৰোঁ। গৈ আছোঁ। ইফালে বা আৰু ভণ্টি ৰুই আছে। আৰু এতিয়া ভণ্টিয়ে মই চাহ খাই লৈছোঁ। মা আৰু খুৰী এজনী আহিলে আৰু বাৰ লগত এতিয়া ৰুই আছে, সেইকাৰণে আমি অলপ জিৰাই লৈছোঁ। এতিয়া আমাৰ পূৰা ৰুই শেষ হৈ গ'ল আৰু এডৰামান আছে। সেইটো আজি নুৰো, কাৰণ আজি বহুত মানে 3টামানেই বাজি গ'ল, আৰু সেইকাৰণে আমি কাইলৈ আহি আকৌ মায়ে মই ৰুব লাগিব। শেষ হৈ গ'ল, এতিয়া আমি ঘৰলৈ গৈ আছোঁ। কিবা আন্ধাৰ আন্ধাৰ হৈছে। ক'লে মাহঁতি আহি আছে।
আৰু আজিৰ ভিডিঅ'টো মোৰ ইমানেই আছিলে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড মোৰ চেনেলটো যদি নতুন হয় চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব